মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ৰামকীৰ্তা জ্ঞান মন্দিৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লোৱা হৈছে তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ মফিজুদ্দিন আহমদ হাজৰিকাৰ দ্বাৰা ৰচিত বিশ্বখনিকৰ পাঠটিৰ গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ। তেন্তে আহা দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১৩ নম্বৰ প্ৰশ্নটো হৈছে বিশ্বখনিকৰ কবিতাটিৰ মূল ভাৱটি লিখা। উত্তৰটো হৈছে যে জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ বিশ্বখনিকৰ এটি দাৰ্শনিক ভাৱাপন্ন কবিতা। যদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও বিশ্বখনিকৰ বা ভগৱানক প্ৰত্যক্ষ কৰা নাই, তথাপি ত্ৰিলোকৰ সৃষ্টি স্থিতিৰ লগতে এক পৰম সত্তাৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি। সেই পৰম সত্তাৰে সকলোকে এক আত্মীয়তাৰ জৰিৰে বান্ধি ৰাখিছে। তেওঁৰ মহিমাৰ কথা কৈ অন্ত কৰিব নোৱাৰি। তেওঁৰ কথাতেই গ্ৰহ, তৰা, বেলি, জোন এই আটাইবোৰ ইটোৰ সিটোৰ লগত টনাটনি কৰি বৰ্তি আছে। ল'ৰা তিৰোতা আই ভাই এই সকলোকে লৈ এই জগতত মানুহে একোখন সংসাৰ ৰচিছে। এখিলা পাততো কিমান চিন কিমান যশোচাৰ কথা আছে। উৰণিৰে তেওঁ মুখ ঢাকি ওচৰতে থাকে, সেয়ে খেপিয়াই তেওঁক পাব নোৱাৰি। সত্য ৰজ তম তিনিও গুণ তেওঁতে বিৰাজমান যদিও তেওঁ নিৰ্গুণ। যেনিয়েই চোৱা যায় সকলোতে তেওঁক দয়াৰ পৰশ আনাৰ অনুভৱ হয়। তেওঁৱেই মৰমৰ বৰষাৰে কুঁহি গজালিক সাৰ পানী দি এজোপা বিশাল গছ কৰি তোলে। তেওঁৰ কৃপাতেই এমাদিমা সন্তানবোৰ ডেকা তেজেৰে পাহুৱাল হৈ উঠে। সেয়ে কবিয়ে কৈছে যে তেওঁৱেই মানি, তেওঁৱেই দানী, তেওঁৱেই দান, তেওঁৱেই কৰ্মী, তেওঁৱেই কাম, খেতি খেতিয়ক, জ্ঞান তীখা, শান, ধৰ্ম ধৰ্মী, বুদ্ধি বুদ্ধিয়ক, পানী মাছ, যোগী তপস্বী, ধনী ধন তেওঁৱেই সকলো। তেওঁ বিশ্বখনিকৰ, তেওঁৱেই অন্তৰ্যামী, সৰ্বজ্ঞান, বিশ্ব আত্মপ্ৰাণ, তেওঁ সৰ্বব্যাপী সৰ্বশক্তিমান। এয়াই হৈছে কবিতাটিৰ মূল ভাৱ। নেক্সট প্ৰশ্নটো আছে যে বিশ্বখনিকৰ কবিতাটিত প্ৰকাশিত আধ্যাত্মিক দৰ্শনৰ চমু আভাস দিয়া। উত্তৰটো হৈছে যে বিশ্বখনিকৰ কবিতাটি জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দাৰ্শনিক তথা আধ্যাত্মিক ভাৱাপন্ন কবিতা। এই দৰ্শনৰ মূল হ'ল বেদ। বেদান্তৰ ঘাই কথা হ'ল ব্ৰহ্ম সত্য জগত মিথ্যা। এই তত্ত্বটোক কবিতাটিত প্ৰতিফলিত কৰিছে। এই তত্ত্বমতে এই ব্ৰহ্মাণ্ডত পৰমেশ্বৰৰ বাদে একো নাই। তেওঁৱেই সত্য ৰজ তম এই ত্ৰিগুণৰ মাজেৰে পৃথিৱীৰ সকলো বস্তুতে স্থিতি লৈ আছে। সকলো গুণৰ মাজত থাকিও তেওঁ তাৰ ঊৰ্ধত। কবিয়ে উৰণিৰে মুখ ঢাকি থকা কথাটোৰ মাজেৰে বেদান্ত মায়াৰ বিষয়ে উল্লেখ কৰিছে। আচলতে মায়াও তেওঁৰেই সৃষ্টি, কিন্তু মায়াৰ আৱৰণৰ বাবেই এই পাৰ্থিৱ পৃথিৱীৰ দৃশ্যমান বস্তুবোৰক সঁচা বুলি ভাবোঁ আৰু তাত থকা পৰমেশ্বৰৰ অস্তিত্বৰ উমান নাপাওঁ। কিন্তু মায়াৰ আৱৰণ ভেদ কৰি চালে দেখা যায় যে এই পৃথিৱীৰ সকলোতে তেওঁৰেই ৰূপ। তেওঁ সৰ্বব্যাপী সৰ্বশক্তিমান আৰু একমাত্ৰ সত্য। নেক্সট কুৱেশ্যনটো হৈছে যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। তেওঁৱে কাম, তেওঁৱে কৰ্মী, তেওঁৱে কাৰিকৰ, নিশ্চয় নিশ্চয় তেওঁৱে বিশ্বখনিকৰ। উত্তৰ যে উক্ত কবিতাফাকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকাই ৰচনা কৰা বিশ্বখনিকৰ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। এই পৃথিৱীৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰৰ মহিমাৰ বৰ্ণনাৰ প্ৰসংগত কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে। সৃষ্টিকৰ্তাৰ অস্তিত্ব সৰ্বত্ৰ বিৰাজমান। সৌৰজগতৰ গ্ৰহ নক্ষত্ৰৰ গতি নিৰ্ধাৰণৰ পৰা আৰম্ভ কৰি প্ৰতিটো জীৱ আৰু জড় পদাৰ্থ সকলো ক্ৰিয়া কৰ্মৰ আঁৰত বিশ্বখনিকৰৰে কৃপা বৰ্তমান। কাৰ্য তেওঁ, কাৰণো তেওঁ। তেওঁৰ দয়াতেই সৃষ্টিৰ সকলো বৰ্তি আছে। জীৱনো দিছে তেওঁৱেই, মৰুভূমিৰ শুকান বালিতো জীৱক জীৱন ধাৰণৰ উপায় দিছে। সাধাৰণ এটি বীজ বা ভ্ৰূণৰ পৰা এজোপা প্ৰকাণ্ড মহীৰূপ বা
পূৰ্ণ মানৱৰ গঠন তেওঁই সম্ভৱ কৰি তোলে প্ৰকৃতি বিচিত্ৰ ৰূপৰ মাজতে তেওঁৰেই মহিমা লুকাই আছে এই বিশ্ব সৃষ্টিকৰ্তাজন অখণ্ড শক্তিৰ অধিকাৰী যি তিল তিলকৈ পৃথিৱীখন গঢ়ি তুলিছে সেয়েহে কবিয়ে তেওঁক বিশ্ব খনিকৰ বুলি কৈছে ইয়াৰ পিছত আমি কেইটামান অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিম ইয়াতে প্ৰথমটো প্ৰশ্ন দিয়া আছে যে বিশ্ব খনিকৰ কবিতাটিৰ লিখক কোন যে উত্তৰ বিশ্ব খনিকৰ কবিতাটিৰ লিখক মফিজুদ্দিন আহমদ হাজৰিকা 2 নম্বৰ দিয়া আছে মফিজুদ্দিন আহমদ হাজৰিকাক অসমীয়া সাহিত্য জগতত কি কবি ৰূপে জনা যায় উত্তৰটো হৈছে যে মফিজুদ্দিন আহমদ হাজৰিকাক অসমীয়া সাহিত্য জগতত জ্ঞান মালিনীৰ কবি ৰূপে জনা যায় নেক্সট কুৱেশ্যন হৈছে যে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল উত্তৰটো হৈছে 1930 চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ গোলাঘাট অধিৱেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল 4 নম্বৰত দিয়া আছে যে মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত কেনে ধৰণৰ দৰ্শন প্ৰকাশ কৰিছে বা প্ৰকাশ পাইছে উত্তৰটো হৈছে মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত অসমীয়া ভাষাত সুফি সাধকসকলৰ ভাৱধাৰা প্ৰকাশ কৰিছে বা প্ৰকাশ পাইছে পঞ্চমটো প্ৰশ্ন হৈছে মফিজুদ্দিন আহমদ হাজৰিকা কোন চনত জন্ম হৈছিল উত্তৰটো হৈছে 1870 চনত জন্ম হৈছিল নেক্সট কুৱেশ্যন হৈছে অৰ্থ লিখা খনিকৰ গুমস্তা জডিচিয়াটো আৰু এমাদিমা উত্তৰ শব্দৰ অৰ্থসমূহ তলত দিয়া ধৰণৰ যে খনিকৰ মানে হৈছে শিল কাঠ মাটিৰ মূৰ্তি নিৰ্মাণ কৰোঁতা গুমস্তা মানে হৈছে দোকানৰ হিচাপ পত্ৰ ৰখা কৰ্মচাৰী বিশেষ জডিচিয়াটো মানে হৈছে যদিও আৰু এমাদিমা মানে হৈছে কেঁচুৱা অৱস্থা বা নিচেই লৰালি কাল নেক্সট প্ৰশ্ন হৈছে বিশ্ব খনিকৰ এমাদিমা ল'ৰাক কিহলৈ পৰিৱৰ্তন কৰে অৰ্থাৎ বিশ্ব খনিকৰে এমাদিমা ল'ৰা এটা কিহলৈ পৰিৱৰ্তন কৰে উত্তৰ বিশ্ব খনিকৰে এমাদিমা ল'ৰা এটাক তেওঁক ডেকা তেজ ধৰা যুৱকলৈ পৰিৱৰ্তন কৰে নেক্সট কুৱেশ্যন হৈছে বিশ্ব খনিকৰক সকলোতে থকাৰ পিছতো কিয় দেখা পোৱা নাযায় উত্তৰটো হৈছে বিশ্ব খনিকৰক সকলোতে থকাৰ পিছতো নিৰ্গুণ নিৰাকাৰ হোৱাৰ বাবে তেওঁক দেখা পোৱা নাযায় পিছৰটো প্ৰশ্ন হৈছে মৰু জগতত জীৱই কাৰ কৃপাজৰি লৈ জীয়াই আছে উত্তৰ মৰু জগতত জীৱই বিশ্ব খনিকৰ কৃপাজৰি লৈ জীয়াই আছে যাক কোনেও দেখা নাপায় যাৰ কৃপাতেই গ্ৰহ তৰা বেলি জোন আদি আকাশত নিতৌ নিজৰ স্থিতি লৈ আছে আনকি মৰু জগততো সকলোৱে জীৱন পাই আছে নেক্সট কুৱেশ্যন হৈছে বিশ্ব খনিকৰক কিয় খেপিয়ালে পোৱা নাযায় উত্তৰ বিশ্ব খনিকৰ অসীম গুণৰ অধিকাৰী নিৰ্গুণ নিৰাকাৰ হোৱাৰ বাবে তেওঁক দেখা পোৱা নাযায় উৰণিৰে মুখ ঢাকি থকা পৰম ঈশ্বৰক ভক্তিৰ দ্বাৰাই অনুভৱ কৰাৰ বাদে অন্য উপায়েৰে সম্ভৱ নহয় তেওঁক পাবলৈ কিছুমান মানুহে চেষ্টা কৰে কিন্তু এই ভক্তিৰ পথটো হ'ল সূক্ষ্ম সেইবাবে এই পথ অৱলম্বন কৰিব নোৱাৰি তেওঁক ওপৰতে বিচাৰি থাকে কিন্তু সফল হ'ব নোৱাৰে পিছৰটো প্ৰশ্ন হৈছে যে তিনিটা গুণ কি কি উত্তৰ হৈছে সত্য ৰজতম এই তিনিটা গুণৰ অৰ্থ হ'ল সত্য হৈছে শান্ত আৰু নম্ৰ ৰজ হৈছে ৰাজসিক আৰু তম গুণৰ অৰ্থ হৈছে মনৰ আন্ধাৰ ভাৱ নেক্সট কুৱেশ্যন ত্ৰিলোক বুলিলে কি বুজা উত্তৰ বিশ্ব খনিকৰে সৃষ্টি কৰা তিনিখন জগত অৰ্থাৎ স্বৰ্গ মৰ্ত্য পাতাল এই তিনিখন জগতকে ত্ৰিলোক বুলি কোৱা হয় নেক্সট প্ৰশ্ন কুঁহি গজালিৰ ক্ষেত্ৰত কি কি তিনিবিধ গছৰ কথা কোৱা হৈছে উত্তৰ যে কুঁহি গজালিৰ ক্ষেত্ৰত পমা চিচু আৰু পাৰলি এই তিনিবিধ গছৰ কথা কোৱা হৈছে
পিছৰটো প্ৰশ্নত দিয়া আছে যে গছ-গছনিয়ে কাৰ নাম লৈ কেনেদৰে যশস্যাৰ বিন বাই আছে উত্তৰ গছ-গছনিয়ে বিশ্বখনিকৰৰ নাম লৈ যথা থৰ হৈ যশস্যাৰ বিন বাই আছে তাৰ পিছৰ প্ৰশ্ন হৈছে মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল উত্তৰ মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম 1870 চনত ডিব্ৰুগড়ত হৈছিল তাৰ পিছৰ প্ৰশ্ন দিয়া আছে ভগৱন্তক কিয় বিশ্বখনিকৰ বোলা হয় উত্তৰ কবিৰ মতে বিশ্ব ব্ৰহ্মাণ্ডখনৰ অণু পৰমাণু গছ-গছনি তৰুতীৰ্ণ জীৱ জড় সকলোবোৰেই ভগৱন্তৰ সৃষ্টি সকলোতে তেওঁ বিৰাজমান হৈ আছে সত্য ৰজতম এই গুণৰ অধিকাৰী হৈও তেওঁ শক্তিৰ ওপৰত অৰ্থাৎ নিৰ্লিপ্ত তেওঁ বিশ্বৰ আত্মস্বৰূপ আৰু জড়জগতৰ শৰীৰ স্বৰূপে আদৃশ্য ৰূপে সৰ্বব্যাপ্ত হে কবিয়ে তেওঁক বিশ্বখনিকৰ বুলি কৈছে মাৰ পিছৰটো প্ৰশ্ন হৈছে যে তেওঁৱে যোগী তপস্বীও তেওঁৱে বাজিকৰ তেওঁৱে ধনী তেওঁৱে ধন গুমস্তা ও মহাজন ইয়াত উ আখৰটো কি অৰ্থত ব্যৱহাৰ হৈছে এই চৰণটোক দাৰ্শনিক পদ বুলিব পাৰিনে বুজাই লিখা উত্তৰ যে এই স্তবক্তিত উ আখৰটো যোজক অব্যয় আৰু অৰ্থত ব্যৱহাৰ হৈছে অসমীয়া ভাষাত গল্প বা গদ্য আদিত ব্যৱহাৰ নহয় যদিও সংক্ষিপ্ততাৰ বাবে কোনো কোনো কবিতাত ব্যৱহাৰ কৰে উক্ত স্তবক্তিৰ প্ৰথম শাৰীত দাৰ্শনিক ভাৱ প্ৰকাশ পালেও তাৰ পাছৰ শাৰীৰ দুটিত দাৰ্শনিক ভাৱ ফুটি উঠা নাই বুলি ক'ব পাৰি নেক্সট কুৱেশ্যন যে নিশ্চয় নিশ্চয় তেওঁৱে দেখা নাইও যদি কেৱে অন্তৰ্যামী সৰ্বজ্ঞান বিশ্ব আত্মা প্ৰাণ সৰ্বব্যাপী সৰ্বশক্তিমান কবিতা ফাঁকিৰ তাৎপৰ্য ব্যাখ্যা কৰা উত্তৰটো হৈছে যে বিশ্বখনিকৰ শীৰ্ষক কবিতাত বৰ্ণিত উক্ত কবিতাটোত মফিজুদ্দিন আহমদ হাজৰিকাই দাৰ্শনিক অৰ্থত প্ৰয়োগ কৰিছে শংকৰাচাৰ্য বেদান্ত দৰ্শনৰ ভেটিত গঢ়ি উঠা অদ্বৈত ধাৰণাই ব্ৰহ্ম এক অখণ্ড সনাতন সৰ্বব্যাপী আৰু পৰমাত্মা স্বৰূপক উৰঙাই দেখুৱায় যাৰ দ্বাৰাই গোটেই জগতখন পৰিচালিত হয় এল অদ্বৈতবাদী দৰ্শনৰ প্ৰভাৱতে বিশ্বখনিকৰ কবিতাটো নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্মই মায়াৰ যোগেদি কিদৰে সাকাৰ জগত সৃষ্টি কৰিছে সেই কথা কবিতা ফাঁকিৰ দ্বাৰাই প্ৰকাশ কৰিছে নেক্সট কুৱেশ্যন যে বিশ্বখনিকৰ কবিতাটিৰ কবিৰ চমু পৰিচয় দাঙি ধৰা যে উত্তৰ এই কবিতাটিৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হৈছিল 1870 চনত ডিব্ৰুগড়ত এওঁ বিংশ শতিকাৰ প্ৰথম ভাগৰ এগৰাকী অসমীয়া কবি আৰু সাহিত্যিক 1896 চনত তেওঁৰ কবিতা পুথি জ্ঞানমালিনী প্ৰকাশ পাইছিল আৰু প্ৰকাশ পোৱাৰ লগে লগে কবিতাসমূহে সাহিত্যিকসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰে জ্ঞানমালিনী কবিতা পুথিখনৰ বাবেই মফিজুদ্দিন আহমদ হাজৰিকাই অসমীয়া সাহিত্য জগতত জ্ঞানমালিনীৰ কবিৰূপে জনাজাত তেওঁৰ মৃত্যুৰ পিছত অপ্ৰকাশিত কবিতাসমূহ গোটাই তত্ত্ব পাৰিজাত নাম দি কাব্যপুথি এখন প্ৰকাশ কৰা হৈছিল 1930 চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ গোলাঘাট অধিৱেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰিছিল 1913 চনত শিৱসাগৰত বহা ছাত্ৰ সভাৰ সভাপতিত্ব কৰিছিল 1968 চনৰ 29 অক্টোবৰত তেওঁৰ মৃত্যু হৈছিল অসমীয়া ভাষাত সুফিবাদসকলৰ ভাৱধাৰা প্ৰথম তেওঁৰ কবিতাতে প্ৰকাশ পায় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ হয়তো বানানত কিছু ভুল ৰখি গৈছে বা কোৱাত কিছু ভুল হ'ব পাৰে যে তোমালোকে পঢ়াৰ সময়ত বা লিখাৰ সময়ত সেইখিনি শুধৰাই লৈ পঢ়িবা আৰু লিখিবা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ ভৱিষ্যতলৈ এনেবোৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা ঘণ্টাৰ বুটামটো টিপি দিয়ক ধন্যবাদ